এয়া চাওক গাহৰি মাংস তেজেদি ৰন্ধা হ'ব এইটো কলিজা পিঁয়াজ দিল চিটকি আহিছে পিঁয়াজ দিয়া হ'ল এইটো হ'ল তেজ পিছত দিয়া হ'ব তেজ গাহৰিৰ তেজ হৈ আছে পিঁয়াজটো তেলত ভাজি হৈ আছে কলিজা কলিজা গাহৰিৰ কলিজা এইটো বিখা বুলি কয় বিখা এতিয়া গাহৰিৰ যিটো কলিজা সেই কলিজাটো প্ৰথমতে দি লৈছে আমাৰ মেডামে কলিজাটো দি লৈছে তেলত প্ৰথমতে পিঁয়াজটো দিছিল এতিয়া কলিজাটো ভাজি হৈ আছে এইবাৰ ভাল মাংসটো নাৰী ভুৰিও আছে ইয়াত এইটো হ'ল ভাল মাংসও দিল নাৰী ভুৰিও দিয়া হ'ল গোটেইবিলাক একেলগে এইবাৰ ফ্ৰাই হৈ আছে ফ্ৰাই কৰি আছে আৰু এইটো নিমখ দিল নিমখ হালধি হালধি এইটো কি বস্তু এইটো ধনিয়াৰ গুড়া এইটো ধনিয়া পাউডাৰ এইটো জিৰাৰ গুড়া জিৰা পাউডাৰ এইটো কি হয় নহৰু আৰু আদা এইটো নহৰু আৰু আদা আৰু লাৰু দিব কেৰাহীটো খালি অলপমান বেয়া দেখে আৰু দেখা কালা কিটকিটাহেন দেখা হৈ আছে কেৰাহীটো কি বস্তু দিবি এইটো যেনেকৈ হ'লেও দিবাই লাগিব বোলে কি বস্তু এইটো জলকীয়া গুড়া মিৰ্চি পাউডাৰ হে এতিয়া এইটো লাৰি আছে লাৰি থকা হৈছে এইটো লাৰি আছে এইটো অলপমান দেখাত ভাল হৈ আহিল আৰু লাহে লাহে অলপমান দেখাত ভাল হৈ আহিছে এতিয়া ঢাকি দিয়া হ'ল পানী ঢালি দিলে মই বহি থকাতে দেখাই নাপালোঁ এই তেজ দিল এতিয়া ৰঙা টিকটিকা হৈ গ'ল কালা হ'ব গাহৰি মাংসটো কি ধুনীয়া কালাৰ আহিছে মিচিক মিচিক হাঁহি আছে যোনে বনাইছে এয়া হ'বই আৰু অলপ পিছত অলপমান পানীটো কম হ'ব লাগিব এয়া প্ৰায় হৈ গ'ল লাষ্ট ফিনিচিং পাইছে আৰু লাষ্টত আৰু কি দিছে এইটো গৰম মছলা দিলে হ'লে আৰু সেইটো প্ৰায় অলপমান শুহিলে হৈ গ'ল আৰু আমি কৰি খাব পাৰিম হৈ গ'ল তেজ দিয়া গাহৰি কলিজাৰ লগত ভাল গাহৰি প্লাছ ফুহা তেজ সকলো এয়া টেষ্টিং কৰিম এইটো ঢাকি থৈ দিলোঁ টেষ্টিং কৰাৰ কাৰণে মই এক পিচ তুলি খাম বঢ়িয়াকৈ ফাৰ্ষ্টতে এইটো মজা য়ামি